মই কচুৰ ঠাৰি এনেকৈ কাটি লৈছোঁ আৰু এইখিনিত মই এতিয়া প্ৰথম পানীত অলপ বইল হ'বলৈ দিম আৰু এইখিনিত আমি প্ৰায় 10-15 মিনিটমান বইল কৰি ল'লোঁ আৰু এতিয়া ফ্লেমটো অফ কৰি দিম আৰু এইখিনিত এটা বেলেগ কাঁহী বা ক'ৰবাত ওলাই ল'ম আৰু এইপিনে মই কেৰাহী এটা গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীটো গৰম হোৱাত ইয়াত প্ৰথমতে মিঠাতেল অলপ দি দিম আৰু আমাৰ তেলখিনি গৰম হৈছে তেলখিনি গৰম হোৱাত ইয়াত এতিয়া মই পাঁচফোৰণ অলপ আৰু লগতে এটা কেঁচা জলকীয়া দি দিম আৰু এতিয়া ইয়াত মই আদা নহৰু দি দিম আদা নহৰু মই মিক্সিত পিচি লোৱা নাই হাতেৰে লৈছোঁ আৰু আদা নহৰুখিনি দি দিম আদা নহৰুখিনি দি ইয়াত মই এতিয়া পিঁয়াজ এটা কাটি লৈছোঁ পিঁয়াজখিনি দি দিম আৰু এইখিনিত অলপ মই ফ্ৰাই কৰি ল'ম চ' আমি স্লাইড এইখিনিত ফ্ৰাই কৰি ল'লোঁ আৰু মই এয়া বুট লৈ লৈছোঁ আৰু এইখিনিত মই প্ৰায় 6-8 ঘণ্টা আগত ভিজাই থৈ দিছিলোঁ আৰু এইখিনিত এতিয়া মই ইয়াত দি দিম আৰু এইখিনিতে একেলগে অলপ ফ্ৰাই কৰি ল'ম আৰু আমি বুটখিনি প্ৰায় অলপ ফ্ৰাই কৰি ল'লোঁ 5-10 মিনিটমান আৰু ইয়াত মই এতিয়া আমি বইল কৰি থোৱা কচুৰ ঠাৰিখিনি ইয়াত এতিয়া দি দিম গোটেইখিনি মিক্স কৰি ল'লোঁ আৰু ইয়াত এতিয়া মই নিমখ দি দিম নিমখটো আপুনি সোৱাদ অনুযায়ী দিব লগতে হালধি অলপ আৰু জিৰা গুড়ি অলপ আৰু এইখিনিতে এবাৰ মিক্স কৰি লওঁ আৰু এয়া কচুৰ পানী ওপৰলৈ উঠি আহিছে যিহেতু কচুৰ ঠাৰিটো অলপ পানী থাকে আৰু ইয়াত মই এতিয়া ঢাকনি লগাই দিম আৰু প্ৰায় 10-15 মিনিটমান ঢাকনি লগাই থৈ দিম আৰু ইয়াত আমি বেলেগ পানী দি দিওঁ যিহেতু কচুৰে নিজৰ পানী এটা থাকে আৰু আমি এইখিনিত এতিয়া কুক হ'বলৈ দিম চ' আমি এইখিনিত ঢাকনি মাৰি থৈ দিছিলোঁ আৰু দেখা পাইছেনে গোটেইখিনি গলি গৈছে আৰু ইয়াত এতিয়া মই মাছ দি দিম মাছ মই সৰু মাছ দিছোঁ আপোনালোকে যদি ইচ্ছা কৰে ডাঙৰ মাছো দিব পাৰে ইয়াতে মাছ দি দিম সৰু মাছ চ' এয়া মাছ দি দিছোঁ আৰু এইখিনিত এবাৰ জাষ্ট মই মিক্স কৰি লওঁ চ' আমাৰ এইখিনিত প্ৰায় হৈ গৈছে আৰু এতিয়া জুইৰ ফ্লেমটো আমি অফ কৰি দিম চ' আজি ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব আৰু আপোনালোকে যদি কিবা ৰেচিপি বা কিবা ডিছ জানিবলৈ ইচ্ছা আছে কমেণ্ট বক্সত জনাব আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ তেতিয়ালৈ সকলোৱে ভালে থাকক সকলো সুস্থ থাকক থেংক ইউ এভৰিৱান টেক কেয়াৰ